নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এনি সাপোৰ্টৰ আজিৰ নতুন এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকক জনাব বিচাৰিছোঁ যে যিসকল বন্ধু বান্ধৱীয়ে আগন্তুক হ'ব লগা 19/6/2022 অৰ্থাৎ ৰবিবাৰে যি হেল্থ ডিপাৰ্টমেণ্টৰ ৰিটেন এক্সাম হ'বলগীয়া আছিল, সেই ৰিটেন এক্সামটো এতিয়া অসম চৰকাৰে পষ্টপন কৰিছে। আপোনালোকে জানে যে আজি কিছুদিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ যি পৰিস্থিতি হৈছে, তেনে ক্ষেত্ৰত এনেধৰণৰ এটা ডাঙৰ এক্সামিনেশ্যন চৰকাৰে পতাটো ইমান সহজ নহয়। চ' তাৰ বাবে কিছু কথা চিন্তা কৰি চৰকাৰে এই এক্সামটো পিছুৱাই দিছে আৰু এই এক্সামটো অহা 3/7/2022 অৰ্থাৎ জুলাই মাহৰ দেওবাৰে অনুষ্ঠিত কৰিব। আপোনালোকক মই নটিছখন পঢ়ি শুনাইছোঁ। নটিছ পষ্টপনমেণ্ট অফ ৰিটেন এক্সামিনেশ্যন অফ গ্ৰেড 4 পোষ্ট আণ্ডাৰ হেল্থ and FW and Medical Education and Research Department Government of Assam in reference to the notice nong iman dated 10/6/2022. This is for information of all concerned that due to unavoidable circumstance the written examination for recruitment of various grade 4 posts under different directorates of Health and Family Welfare Department and Medical Education and Research Department Government of Assam, which was scheduled to be held on 19/6/2022 is postponed. ইয়াতে লিখি দিয়া হৈছে যে 19/6/2022 অহা দেওবাৰে যি এক্সাম হ'ব লগা আছিল সেইটো পষ্টপন কৰিছে। দ্য ৰিটেন এক্সামিনেশ্যন উইল নাও বি হেল্ড অন 3/7/2022 ফ্ৰম 11 AM to 12:30 PM. The candidate are directed to regularly visit the official website dme.assam.gov.in নাইবা dhsassam.gov.in নাইবা dhsfw.assam.gov.in আৰু নাইবা ayush.assam.gov.in for any update। আৰু আপোনালোকক এই 4টা ৱেবছাইট ভিজিট কৰিবলৈ কৈ থৈছে আৰু যদি কিবা আগতীয়া আপডেট থাকে আপোনালোকে এই ৱেবছাইটৰ পৰা জানিব পাৰিব। চ' এই নটিছখনৰ পৰা এইটোৱে বুজিব পাৰিলোঁ যে অহা দেওবাৰে যি এক্সাম হ'বলগীয়া আছিল, এই এক্সামটো পষ্টপন কৰিছে আৰু এই এক্সামটো জুলাই মাহৰ প্ৰথম ৰবিবাৰ অৰ্থাৎ জুলাই মাহৰ প্ৰথম দেওবাৰে 3/7/2022 তাৰিখে অনুষ্ঠিত কৰিছে। তো এয়ে আছিল আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে এটা লাইক আৰু চেনেলটোলৈ যদি মোৰ প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ওচৰতে থকা বেল আইকনটো বজাই দিব আৰু লগতে আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। তো আজিলৈ এয়াই, ধন্যবাদ। জয় আই অসম।